কেঞ্চাৰ ৰোগীসকলৰ বাবে এটি সুখবৰ। ডিঙিৰ কেঞ্চাৰ আক্ৰান্ত ৰোগীৰ মাত উভতাই অনাটো এতিয়া খুব সহজেই সম্ভৱ। মাত্ৰ 50 টকাৰ মূল্যতে ডিঙিৰ কেঞ্চাৰ আক্ৰান্ত ৰোগীয়ে নিজৰ মাত উভতাই পাব। ইয়াক সম্ভৱ কৰি তুলিলে বাংগালোৰৰ কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ বিশাল ৰাৱে। ডক্টৰ ৰাৱে আৱিষ্কাৰ কৰি উলিয়ালে ভইচ প্ৰস্থেচিছ নামৰ এটি যন্ত্ৰ। And then you fit this part in, and then you take it typically here, you fit it into the throat at this point. So you take it in here and then slowly, gently push it in. Bingo. And it deposits the voice box inside. Into the throat, yeah. And this takes about 30 seconds. ডক্টৰ ৰাও এগৰাকী কেঞ্চাৰ ৰোগ বিশেষজ্ঞ। বাংগালোৰৰ হেল্থ কেয়াৰ গ্ল'বেল কেঞ্চাৰ চেণ্টাৰৰ ডিঙি আৰু মূৰৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী। ডক্টৰ ৰাওৰ এই আৱিষ্কাৰে ৰোগীসকলৰ বাবে আনিছে এক আশাৰ ৰেঙনি।